সকলোকে পোন প্ৰথমে মই নমস্কাৰ জনাইছোঁ। অংগনবাদী কৰ্মী, মিনিকৰ্মী আৰু আশা কৰ্মীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ বাজেট চলি আছে, অৰ্থাৎ সংসদৰ যি অধিৱেশন, সেই অধিৱেশন চলি আছে। আমাৰ অসম ৰাজ্যখনৰ 14জন সাংসদৰ ভিতৰত কেৱল সাংসদ গৌৰৱ গগৈদেৱে অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকা আৰু আশা কৰ্মীসকলক লৈ বাজেটত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, তেওঁ উজলি উঠিছে সদনত। গোটেই ভাৰতবৰ্ষৰ কোটি কোটি অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলে তেওঁৰ এই পদক্ষেপক সন্মান জনাই আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ ৰাজ্যখনৰ বাকী যি কেইগৰাকী সাংসদ আছে, এই সাংসদ কেইগৰাকী আজিৰ দিনটোলৈকে অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলক লৈ মাত নামাতে। আমাৰ ৰাজ্যৰ অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলে যি মাননি পায়, সেই মাননিৰে তেওঁলোকে পৰিয়াল পোহপালন দিব নোৱাৰে, বহুত অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে অতি শীঘ্ৰে মাননি বৃদ্ধিৰ দাবীত ৰাজ্যৰ যি সাংসদ কেইগৰাকী আছে, বাকী সাংসদ কেইগৰাকীয়েও শীঘ্ৰে সংসদত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিব লাগে অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকা, আশা কৰ্মীসকলক লৈ। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই এতিয়ালৈকে কোনো মন্তব্য নাৰাখিলে অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলক লৈ। অজিত কুমাৰ ভূঞাদেৱে কোনো ধৰণৰ মন্তব্য নাৰাখিলে, প্ৰদ্যুৎ বৰদলৈদেৱে কোনো ধৰণৰ মন্তব্য নাৰাখিলে, আৰু কেইবাগৰাকী সাংসদ আব্দুল খালেক ডাঙৰীয়াই কোনো ধৰণৰ মন্তব্য নাৰাখিলে। আমি আকৌ এবাৰ শুনো আহকচোন সংসদ কঁপাই তোলা গৌৰৱ গগৈদেৱে অংগনবাদীক লৈ কি কৈছিল। हमारे कोविड के समय हमारी आशा वर्कर्स, आंगनवाड़ी वर्कर्स ने भरपूर काम किया। आप डॉक्टर हैं, आप खुद जानते हैं कि आशा कर्मी हमारे देश में स्वास्थ्य का जागरण करने के लिए, जन जागरण करने के लिए कितनी अहम भूमिका होती है। लेकिन आशा कर्मी, आंगनवाड़ी कर्मी आज हर प्रदेश में हड़ताल कर रहे हैं क्योंकि हमें मदद चाहिए। अब उनको मदद नहीं कर पा रहे। অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলৰ এই জ্বলন্ত সমস্যা কেৱল আমাৰ ৰাজ্যখনতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলে প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী হাতত লৈছিল। সেয়েহে যিসকলে নতুনকৈ আহিছে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত মই সংসদৰ বাজেটৰ পৰা অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকা, আশা কৰ্মীসকলৰ যদি গুৰুত্বপূৰ্ণ নতুন খবৰ আহে, প্ৰতিদিনে লগে লগে A to Z মই আপডেট দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।